সো হেল্ল' গাইজ, এয়া মই আজি মোৰ লাষ্ট ডেট ইয়াত দেখি আছে। এয়া মোৰ ইউনিফৰ্মটো দেখি আপোনালোকে চিনিয়ে পাইছে হপায়। মোৰ ডিউটিটো কি এইটো আপোনালোকে নিশ্চয় বুজি পাইছে। বৰ্তমান মই চিকিউৰিটি জব কৰোঁ আৰু আজি মোৰ লাষ্ট ডেট মই ৰিজাইন মাৰি দিলোঁ। ৰিজাইন মৰা মতলবটো হ'ল কাৰণটো কি বুলি কয়, ঘৰলৈতো যাব লাগিব ন। য'তে নহওক যি কামে নকৰোঁ লাগিলে পূৰা ক্লিয়াৰ কৰি যাব লাগে, কোনো বেইমানি কৰি যাব নালাগে, মানে বিশ্বাস লৈ পিনি যাব লাগে, বিশ্বাস থৈ যাব লাগে, বছ ইমানেই। আৰু বাকী আমাৰ এইটো অফিচ, এইটো দেখিছে এয়া। বাকী আমি ইয়াত বহোঁ, যোনে থাকে ইয়াত বহোঁ। ইয়াত দেখিছে কি কি আছে, এটা টেলিফোন আছে, হেৰি আছে। ইয়াত গ্ৰাউণ্ড ফ্ল'ৰ, ইয়াত কাম হয়, ইয়াত এমপ্লয় আহে। এইটো কি বুলি কয়, ইয়াত এমপ্লয় আহে, এইটো এক্সিছ দিওঁ, ইয়াত এক্সিছ কৰে আৰু এমপ্লয় যায়। আমি হেড কাউণ্ট কৰিব লাগে, আমি হেড কাউণ্ট কৰি পিনি থ'ব লাগে আৰু এমপ্লয় গ'লে আৰু এমপ্লয় আহিলে বাকী আমি চাব লাগে। বাকী এমপ্লয় কিবা হেল্প বিচাৰিলে এমপ্লয়ক হেল্প কৰিব লাগে। বাকী আমি যদি নোৱাৰোঁ তেতিয়া আমাৰ ছুপাৰভাইজাৰ আছে, ওপৰলৈ পঠিয়াব লাগে ৰিচিপশ্যনলৈ, হেড ৰিচিপশ্যন। তাত গৈ পিনি ছুপাৰভাইজাৰৰ লগত কথা পাতি তেওঁলোকে কি ডিছকাছ কৰে কৰিব। বাকী ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, মন দি শুনিব, কাৰণতো এই ড্ৰেছযোৰ ইউনিফৰ্মযোৰ দেখি পিনি আমাৰ অসমত কিছুমান মানুহ আছে, সকলো কথাই নকওঁ, কিছুমান আছে বেকাৰ, যিবোৰ বাপেক মাকৰ টকা ইনকমে খাই থাকে, যি ধদুৱা কোবাই ঘূৰি ফুৰে, বেউৰা হৈ ঘূৰি ফুৰে, কোনো কাম ধান্দা নাই, লোকৰ ভৰসাত জীয়াই থাকে। তেনেকুৱা কিছুমান মানুহ আছে যি এনেকুৱা ধৰণৰ এই ইউনিফৰ্মযোৰ দেখি পিনি বাৰু চিকিউৰিটি নামটো শুনি পিনি কিছুমানে হাঁহিবলৈ মানে এইটো অভ্যাস কৰে, হাঁহি দিয়ে আৰু বাকী কয় তো চিকিউৰিটিয়ে কৈছে বহুত ডাঙৰ কাম কৰা নাই। সেইসকলৰ কাৰণে ভিডিঅ'টো, সেইসকলৰ কাৰণে মই এইটো ক'ব বিচাৰিছোঁ। আমি কোনো বাপেকৰ ইনকমৰ খাই থকা নাই, নিজে কষ্ট কৰিছোঁ, নিজে লৈছোঁ, নিজে খাইছোঁ। আৰু বাকী কি বুলি কয়, এইটো আমি মেহনত কৰি খাইছোঁ, কষ্ট কৰি খাইছোঁ, কাৰো আমি বেইমানি কৰি খোৱা নাই, চুৰ কৰি খোৱা নাই। ইয়াত লাজ কোনো নাই, কাৰণ আমাৰ অসমত লাজ কৰে বাবে আমাৰ অসমখন দুখীয়া হৈ আছে। কাম এটা কৰিবলৈ তাৰমানে ষ্টেণ্ডাৰ্ড কাম লাগে, দামী কাম লাগে। এটা কথা কৈ লৈছোঁ, চিকিউৰিটি বুলি ক'লে ভাবে মানুহে, আমাৰ অসমৰ কিছুমান মানুহে ভাবে চিকিউৰিটি বুলি ক'লে ভাবে গেট খোলা বুলি ভাবে, গেটৰ ওচৰত থাকে, গেট খোলে। ইয়াত দেখিছে ন, এইটো আমাৰ ITI অফিচৰ, এইটো ছফ্টৱেৰ অফিচ, আপোনালোকে নিশ্চয় দেখিছে। বাহিৰখন আপোনালোকক দেখাই দিছোঁ, এইখন বাহিৰখন হয়, কাৰণ মই এটা ভিডিঅ' দিছিলোঁ, গোটেই বাহিৰতো দেখা পাইছে ডাঙৰকৈ, কিমান ডাঙৰ আছে এইটো দেখিছে ন। ইয়াৰ ভিতৰলৈ ওপৰলৈ আৰু আছে, দেখিছে কিমান ধুনীয়া। আমি গেট খোলোঁ নেকি, আপোনালোকে চাওক। এখন গেট আছে, এখন গেট দেখিছে ন, এখন চেঞ্চাৰ গেট। চাওক নিজে অ'পেন হৈছে, নিজে ক্ল'জ হৈছে, দেখিছে ন, নিজে বন্ধ হৈ যাব। এতিয়া এখন হ'লে নিজে বন্ধ হৈ গ'ল। যদি কোনোবা এমপ্লয় বাহিৰৰ ফালৰ পৰা আহে, সেয়া মই এতিয়া যাওঁ, ইয়াত দেখিছে নিজে অ'পেন হৈ গৈছে। তাত আমি কোনো টাচ কৰিবলৈ দৰকাৰ নাই, গেট খুলিবলৈ নালাগে, কৰিব নালাগে, বিন্দাছ ইয়াতে ৰিচিপশ্যনত বহি থাকিব লাগে, বহি অকল আৰামত থাকিব লাগে। এতিয়া চৰকাৰী চাকৰি কৰাকেইটাও তেনেকুৱাই কৰে, পুলিচৰ চাকৰি কৰা হওক, ট্ৰেফিকত থকা হওক। চৰকাৰী চাকৰি কৰাকেইজনে কি কৰে, মন্ত্ৰী MLA বিধায়ক হওক, এইবোৰ ঘৰৰ গেটৰ বাহিৰত পহৰা দি থাকে, গেট খোলা দি থাকে, চকীদাৰ কৰি থাকে। আৰু যিকেইজন ট্ৰেফিকত থাকে, ৰ'দত ৰাস্তাত খাৰা হৈ থাকে, কিছুমান আছে গাড়ী দৰ্জা খুলি দিয়ে, তেওঁলোকতো চিকিউৰিটি নিচিনাই কৰি আছে ন। মানে গভৰ্ণমেণ্টৰ চাকৰি কৰিলে মানে চিকিউৰিটি নহয়, আৰু আমি প্ৰাইভেট কৰিলে আমি চিকিউৰিটি হয়। মোৰ এটা কথা আপোনালোকক কৈছোঁ, এদিনাখন মই ইয়াতে বেংগলৰতে আমি মানে নিজৰ ৰাস্তাতে আহি আছোঁ, ট্ৰেফিক পুলিচ দুজনমান আছিলে। আমি বাইক লৈ আহি থাকোঁতে, বেংকৰ পৰা আহি থাকোঁতে আমাক ধৰি পিনি ক'লে, তেতিয়া মই মানে নিজে ভয় খাই গৈছিলোঁ, বোলো কেলৈ ধৰিছে, মইতো নিজৰ ৰাস্তাতে আহি আছোঁ, মইতো একো ভুল কৰা নাই, ৰং ছাইডতো অহা নাই, হেলমেটো লগাই আছোঁ। তেওঁক সুধিলোঁ কিয় হোৱা, কিছলিয়ে মেৰে কো পকৰা है, मैं क्या कर रहा हूँ, क्या তেতিয়া তেওঁলোকে কৈছে, नहीं आपका ডকুমেণ্টছ देखना है। ঠিক আছে, মই ডকুমেণ্টছ দেখুৱাই দিলোঁ, চব দেখুৱালোঁ, চব ঠিক আছে বুলি ক'লে। তাৰপৰা পলিউশ্যনটো ক'লে, बोला पॉल्यूशन अभी इस मंथ में आपका लास्ट हो जाएगा और आपको पॉल्यूशन बनाना है। हाँ सर ठीक है, अभी तक तो मेरा टाइम नहीं हुआ है ना, अभी भी बाकी है ना। हाँ बाकी है। बाद में मेरे को पूछा, मुँह खुदिले की ड्यूटी बा, मैं ক'লোঁ ছাৰ मैं চিকিউৰিটি জব करता हूँ। ক'ত কৰে বুলি সুধিলে, মই ক'লোঁ আৰু জেগাডোখৰ নামটো। তাৰপৰা তেওঁ কৈছে, আমিও চিকিউৰিটি নিচিনাই কৰোঁ।
তহঁতিও চিকিউৰিটি আমিও চিকিউৰিটি, তহঁতিও যেনেকৈ সুৰক্ষা দিয় কোম্পানীক তেনেকৈ আমিও বেলেগক আমি পাব্লিকক তহঁতক সুৰক্ষা দিওঁ তেনেকৈ। তাৰপৰা মোক পইচা বিচাৰি তেতিয়া মই চিকিউৰিটি বুলি পইচা বিচাৰিছিলে আৰু 100-200 টকা বিচাৰিছিলে। তাৰপৰা মই নাই বুলি ক'লোঁ যেতিয়া মোক কাৰণ একো নকৰিলে আৰু পঠিয়াই দিলে, কাৰণ চিকিউৰিটি বুলি কৈ দিলোঁ ন, একো নকৰিলে। ইয়াত অকল চিকিউৰিটি কৰিলে অকল ৰেচপেক্ট কৰে কেলৈ বুলি কয় পুলিচকেইটাই, পুলিচবোৰে কেলৈ ৰেচপেক্ট কৰে মানে সন্মান কৰে মানে তেওঁলোকৰ কামটো অলপ সহজ হৈ যায়। এতিয়া আমি যদি ৰখি দিওঁ তেওঁলোকক ইমান কাম কৰিবলৈ দৰকাৰ নাই, কাৰণ আমি বহুত চম্ভালি থাকিবলগীয়া হয় না, সেইটো কথা। আৰু এটা কথা কৈছোঁ, আমি চিকিউৰিটি কৰোঁ যদিও আমাৰ অসমৰ এটা চৰকাৰী চাকৰি কৰা এজনে যিমান দৰমহা পায় ন, সিমান সমান দৰমহা আমি চিকিউৰিটি কৰা ল'ৰাবোৰেই পায়। 25-26 হাজাৰ টকা যদি ইয়াত বহি যদি 8 ঘণ্টা ডিউটি কৰি খাবলৈও দিয়ে কোম্পানীত, খাই মেলি যদি 25-26 হাজাৰ টকা দৰমহা পায় আৰু তাতকৈ কিবা লাগে নেকি? একচুৱেলি আমাৰ ঘৰ ইয়াত নহয়, ইয়াত থকা বহুত ল'ৰা ছোৱালী আছে গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে কোনো আশা নকৰে, চবেই অকল প্ৰাইভেটৰ কাম কৰে, কোনো গভৰ্ণমেণ্টৰ চাকৰি নকৰে। ইয়াত গভৰ্ণমেণ্টৰ চাকৰি কৰিবলৈ কোনো ইণ্টাৰভিউ নামাৰে। কোনোবাই প্ৰাইভেট ছফ্টৱেৰ কোম্পানীত কাম কৰে, ছফ্টৱেৰ কোম্পানীত কাম কৰাকেইটাই 30,000 পৰা 1 লাখ টকালৈকে দৰমহা পায়, তাতকৈ ওপৰত আছে, মই কমটোহে কৈছোঁ। তেনেকৈ হ'লে কিয় চৰকাৰী চাকৰি কেলৈ লাগে? লোকৰ গোলাম হৈ থাকিবলৈ দৰকাৰ নাই ন। ময়ো আজিলৈকে চৰকাৰী চাকৰিৰ প্ৰতি মোৰ আশাও নাই, আৰু মই চৰকাৰী চাকৰিৰ প্ৰতি কেতিয়াও জীৱনত ট্ৰাই নকৰোঁ আৰু নকৰোঁ। আৰু মোৰ এটাই লাইফত এংগেল আছে, মোৰ সেইটো হৈছে টাৰ্গেট আছে, মোৰ বিজনেছ কৰা। চৰকাৰী চাকৰিৰ প্ৰতি মোৰ ৰাপ এইটো কাৰণেই নাই, কাৰণ কি বুলি কয়, মই লোকৰ আণ্ডাৰত কাম কৰা মোৰ মন নাই, লোকৰ গোলাম হৈ নাথাকোঁ। আৰু কিছুমানে ভিডিঅ'টো চাই ক'ব মই গোলাম হৈ নথকা কথাৰ ফলত তই কোম্পানী কাম কেলৈ কৰিছোঁ, কোম্পানী কাম কেলৈ কৰিছোঁ, ইয়াত গোলাম কৰিবলৈ দৰকাৰ নাই। ইয়াত যদি গোলামী কৰিবলৈ কয় নহয়, দৰকাৰ হ'লে ইয়াৰ পৰা ডিউটি এৰি পিনি বেলেগত গুচি যাম, কাৰণ আমাৰ ওচৰত অপশ্যন আছে। গভৰ্ণমেণ্টৰ চাকৰি কৰিলে আমাৰ ওচৰত অপশ্যন নাই, লোকৰ পকৰ চেলেকিবই লাগিব। কাৰণ আমি যেতিয়া এটা চৰকাৰী চাকৰিত সোমাই যাওঁ ন, তেতিয়া আমাৰ অপশ্যন নথকা হৈ যায়, অপশ্যন আমি এৰি পিনি তাত সোমাবলগীয়া হয়। আৰু যদি আমাৰ তেতিয়া এটা হাৰি হৈ যায়, এটা ইগ' আহি যায়, আৰু আমাৰ বাহিৰৰ সমাজখন দেখিবলগীয়া হৈ যায়, আৰু এটা আমাৰ যিটো লাইফ ষ্টাইল সেইটো দেখিবলগীয়া হৈ যায়। যদি চৰকাৰী চাকৰি এৰি পিনি যেতিয়া আমি বেলেগত কৰোঁ, আমাৰ লাজ কাণ কেনি যাব, তেনেকুৱা ধৰণৰ আহি যায়, সেই চেলেকিয়ে থাকিব লাগিব। এতিয়া আমাৰ ইয়াত অপশ্যন নাই, আমি এইটো কাম কৰি আছোঁ, আজি বেলেগ এটাত গ'লোঁ একেটাই হ'ব। সেইটো কাৰণে মোৰ আৰু ইয়াত এইটো কাৰণে কৰি আছোঁ, 2 টকামান পইচা লৈ পিনি কিবা এটা কৰিবৰ কাৰণে, চৰকাৰী চাকৰি কৰিবলৈ। এতিয়া আমাৰ অসমত মোৰ চৰকাৰী চাকৰি কৰিবলৈ কাৰ মন নাযায়? বহুতৰে মন যায়। এই কি চবেই পাব জানো? মোৰ মা দেউতা চৰকাৰী নহয় ন, চৰকাৰী চাকৰি দিব বুলি পাব জানো? নাপায় ন, কোনো হ'ল বুলি দিব জানো? ইমানবোৰ ল'ৰা পঢ়ি আছে, কিবা এটাতো কৰিবই লাগিব ন। সেইবাবে কৈছোঁ ভিডিঅ'টো দেখি পিনি, যিসকলে মনত এই বেয়া ভাৱ, বেয়া ধান্দা এই মনত পুহি ৰাখিছে চিকিউৰিটি বুলি ক'লে, সেইসকলক ক'ব কৈছোঁ, কামত কোনো সৰু ডাঙৰ নাই। আপুনি যি কামে কৰক, যি কামে নকৰক লাগিলে আপুনি সেই কামটোক সন্মান কৰক, কাৰণ আমি এই কামটো কৰি পেট পুহি আছে। আজি মোৰ দেউতাই এটা দমকল বহাবলৈ হাজিৰা কৰে, গোটেইকেইটা মানুহক পোহপাল দিবলৈ 300 টকা যদি হাজিৰা কৰে, ঘৰখনেই চাবনে নে ল'ৰা ছোৱালীকে দিব? সেই 300 টকা হাজিৰা কৰিবলৈ বস্তুৰ দাম ইমান, যদি সেই এটা দমকল বহাবলৈ 20-30 হাজাৰ টকা, 20-25 হাজাৰ টকা দমকল বহাবলৈ পাৰিব হাজিৰা কৰা মানুহ এজনে? কাৰণ সেই দমকলটো বহাবলৈ সক্ষম কৰিব হৈছোঁ এই কামটো কৰি পিনে, যিয়ে কাম নহয়, চিকিউৰিটি নালাগে, যিয়ে নহওক, লাগিলে ডেলিভাৰী হওক, যি নহওক, হোৱাটোতো হৈছে ন। এটা ল'ৰাই যি এখন গাড়ী ল'বলৈ সপোন দেখে, কিছুমান ল'ৰা ছোৱালীয়ে মাক বাপেকক গাড়ী ল'বলৈ কৈ দিয়ে, কিন্তু মাক বাপেকে দিব নোৱাৰা মাক বাপেকৰ ওপৰত অত্যাচাৰ চলায়। আমিতো তেনেকুৱা নকৰোঁ নহয়, আমি নিজৰ কষ্টই লৈছোঁ এখন গাড়ী, যিখন গাড়ী ঘৰৰ মানুহে দিবলৈ সক্ষম নাই। আমিও সেইটো নিজে দেখিছোঁ, নিজে বুজিছোঁ। আজি যদি কওঁ আপুনি গাড়ী এখন লৈ দিয়ক বুলি ক'লে তেওঁ দিবই নোৱাৰে, তেওঁ ক'ৰপৰা দিব? তেওঁ ওপৰত অত্যাচাৰ চলালে হ'ব নেকি? নহ'ব নহয়। নিজৰ দম আছে, নিজৰ মতা হয়, নিজৰ হাত আঙুলি ভৰি আছে, নিজে কষ্ট কৰি হওক। ইয়াত চিকিউৰিটি হওক লাগিলে যিয়ে নহওক, কোনো কামত সৰুব নাই, কোনো কামত বিচাৰ নকৰিব, মানুহক নাহাঁহিব, ডিম'টিভেট নকৰিব, মানুহক মটিভেট কৰক, উৎসাহ দিয়ক কামত, কোনো কাম সৰুব নাই। যি কামেই নকৰক, সফলতা সকলো কামতে আছে, খালি 2 দিন দেৰি লাগিব। মেইন কথাটো আপোনালোকক ক'বলৈ এইটোৱে বিচাৰিছোঁ, চিকিউৰিটি বুলি ক'লে নাহাঁহিব। দেখিছে ন, গেট খোলা চিকিউৰিটি নহয়, মানুহে ভাবে অকল চিকিউৰিটি বুলি ক'লে গেট খোলে বুলি আহিছে। এতিয়া দেখিছে ন, গেট নিজে খোল খাইছে, নিজে আহিছে, আমি একো কৰিব নালাগে, অকল এই জেগাত বহি থাকিব লাগে। তেতিয়াহ'লে গেট খোলালোঁ, ক'ত গেট খুলিলোঁ? ড্ৰেছযোৰ পিন্ধিলোঁ হয় চিকিউৰিটি, নামটো চিকিউৰিটি হৈ গ'লেই হ'ব নি? সেইটো নহয় ন, ভুল নুবুজিব, ভুল বুজাবুজি ধান্দাটো আঁতৰাই দিয়ক, চবেই যিকোনো কাম কৰি খাব পাৰে। বাকী দিয়ক আজিলৈ ইমানে, ভিডিঅ'টো ভাল লাগিলে ফ'ল' কৰি দিব,
লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব বাকী বাই